হৈ কুঞ্চলত কপ ফুল ফুলি আছে নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে। আরে দোস্ত, আজি তোমাৰ মনটো বৰ হেপি হেপি লাগিছে, কাৰণটো কি? কাৰণটো হৈছে আমাৰ গৰু পোৱালি জন্ম দিব আজি। তই কেনেকৈ গম পালে গৰু পোৱালি জন্ম দিব বুলি? গৰুজনী মাক নেকি? মই গম পোৱা নাই নহয়, আমাৰ ককাহে কৈছিলে গৰু পোৱালি জন্ম দিব বুলি আজি। মানে নিদিয়ে, তই এনেহে কৈছিলি মানে। ভাবিছিলো এবাৰ ফেন খাব পৰা নাই, তাৰ লগতে খামগে আৰু। নহয়, দিব গৰু পোৱালি জন্ম, কিন্তু কেতিয়া দিয়ে সেইটোহে নাজানো। হয় নেকি? তেনেহলে আমাৰ ফেন খাব মাতিবি বোলো অকমান দেৰিকে, গৰু পোৱালি জন্ম দিলে। চিন্তা নকৰিবি, মাতিম নহয় তহঁতৰ ফেন খাবলে। হ'ব দে তেন্তে, মই এতিয়া গৈ থাকো। মোৰ মনটো বহুত এক্সাইটেড লাগি আছে নহয়, গৰু পোৱালি জন্ম দিব, ভাইটি এটা পাম মই। যা তেন্তে, কিন্তু ফেন খাবলৈ নাপাহৰিবি ক দেই। মই কেতিয়াবা হাগিবলৈ পাহৰি যাব পাৰো, কিন্তু তহঁতক পাহৰিব নোৱাৰো কেতিয়াও। ডাইলগ শুনিছে ন তাৰ? বল বল আমি গৈ থাকো এতিয়া। আমাৰ চুনচুন মুনমুনিয়ে কেতিয়ানো পোৱালিটো সহায় দিব জানো? পেটৰ ভিতৰতে লৈ আছে নহয়। কিন্তু সহাব আজিয়ে সহাব, মোৰ সম্পূৰ্ণ বিশ্বাস। যাওঁ হে পাই, এতিয়া গাছ কেইটামান কাটোংগে, তাৰ ভিতৰতে সুমিয়াহে কৰিব লাগিব আৰু। 2 বছৰমান হ'ল দেই গৰু পোৱালি ফেহু অকমান খাব পৰা নাই। এতিয়া যদি কাৰোবাক গৰু পোৱালি এজনী জন্ম দিয়াহেঁতেন, প্ৰথমতে গৈ মোৰ মুখখন পাতি দিলোহেঁতেন আৰু ফেহু খাবলৈ। কিন্তু এতিয়া নাইও নহয় কাৰো ফেহু উলিয়াব দিন। যাওঁচোন অকমান ওলাই যাওঁ, কোনোবাই গৰু পোৱালি জন্ম দিয়ে নেকি, চাই আহোঁগে। আমাৰ সেই দৌতিহঁতৰ ঘৰত গৰু পোৱালি জন্ম দিন নহৈ আছিলে। মোক কালি লগ পানে কৈছিলে নহয়। যাওঁ সিহঁতৰ ঘৰলৈকে যাওঁ। কিবা গৰু পোৱালি জন্ম দিব পাৰে, খাই আহিব লাগিব। হেৰা, মামটো হ'ল নাই কিনো আপুনি সৰু ল'ৰা নিচিনা মাম বুলি কয়, ভাত বুলি ক'ব নোৱাৰে নেকি? তুমিতো আৰু মোকো সৰু ল'ৰা নিচিনাই জ্ঞান কৰা, যি লাগে বুলি কয় সেইটো আনি দিওঁ। সেইকণটো আপোনাৰ দায়িত্ব। মোৰ ধুনু মুনুনুনুনুনুটো আইলা। আইও দুষ্টটো দেখিছেনে কেনেকে জাপ মাৰি উঠিলে? হেৰা, কোচত লৈ কিন্তু এনেকে ভাত নবনাবা দেই। ভাতকণ ভালকে ধুই মেলি ল'বা, তাৰপিছত বনাবা। হ'ব যাওক আপুনি ইয়াৰ পৰা। ভাল কুকু পোৱালি টানি দিলো, একদম চবেই কুকু পোৱালি লাগি থাকিব। ভাত কাপা ৰবা বনাই আছে ভাত। ৰাম, বাঁহৰ চুঙা 2টা কাটি আনিছোগে, ইয়াতে ভৰ্তি কৰি দিলে হৈ গ'ল আৰু। যাওঁ পাই এতিয়া, পোৱালি দিলে চাই আহোঁগে। দিলে হয় আৰু দেই, কৃষ্ণ প্ৰভু। কানাই গাবি দি পালি একদম পোৱালি দি দিলে। পোৱালিটো কিন্তু মোৰ নিচিনাই দেই, থুপথুপীয়া বগা। ককাই দেখোন পুৱা চৰি ফুৰিছে, কেনেবাকে পোৱালি জন্ম দিলেই নেকি? পোৱালিটো জগিলে কিন্তু একদম মোৰ বন্ধু এটা হ'ব দেই, তাৰ লগতে খেলিব পাৰিম মই। যাওঁ এতিয়া। পোৱালিটো জগিল নাজগা চাই আহোঁগে। ককাই যিটো চিঞৰ মাৰিছে, মোৰ মতে জগিলেই চাগে। বৰ ঠাণ্ডা লাগিছে চাগে দেই। যা মাৰক চখমা থাকে যা তেতিয়া গৰম লাগি থাকিব। তই কিন্তু এতিয়া অকলে নহয় দেই, তোৰ পৰিয়াল হ'ল, অকণ ভালকে চাবি ল'ৰাটো। ককা, মোৰ ভাইটি জগিলে নেকি? জগিলে। চাহ কিমান বগা একেবাৰে থুপথুপীয়া। একদম তোমাৰ মূৰে নিচিনা বগা একেবাৰে। গৰু পোৱালি জগিলে বুলি শুনিছো, খাই আহোঁগে। হয়, অথনি মোক কৈছিলে নহয় জগিব বুলি, আজি জগিলে নেকি? বলক তেন্তে যাওঁ। কাৰ ঘৰৰ মানুহ পোৱালি জগিলে বুলি কলি? মানুহ পোৱালি নহয়, গৰু পোৱালি জগিলে আমাৰ ককা এটা ঘৰতে। বৈ তেন্তে ফেহু খাই আহিমগে। বলক তেন্তে, আমি তালৈ যাম বুলি ভাবিছো। আপুনি ওলাই আহিলে ভালেই হ'ল, আমি 3টা যাম এতিয়া। তহঁতি কেনেবাকে বেয়া পাইছ নে আকৌ? ফেহু কমকে পাবি নহয়। নাই। ৱাও, ভেৰি টু নাইচ কাউ পোৱালি। মনমে থাক, তোৰ ইংলিছ শুনি গৰু পোৱালিটো বেহুচে পৰি দিব এতিয়া নে? পিছে এতিয়া গাখীৰ শিয়ালে নে? শিয়ালে যাওক গাখীৰটো কওকগে। শিয়াই মেলি দুটাতে ভৰাই মি থৈ দিছো, এতিয়া অকল কৰিবগে লাগে, তাৰপিছত খাবগে লাগে আৰু এতিয়া। যাওক তেন্তে। ৰবা যাম নহয়, গৰু পোৱালিটো অকমান চাই লওঁ। বেলেগ কথা ৰবা, খোৱা কথা নবা। যোৱা। তই দেখোন একেবাৰে মুখ লগা মাৰিবি এতিয়া নে? যাওঁ ৰস পটককে গৈ পিনে ফেহুটো বনাই আনোগে, তহঁতি ইয়াতে বহি থাকে। গৰু পোৱালি কিন্তু অকমান থুপথুপি আছে, লপকে বাঢ়িব দেই। আৰু এইটো মতা নে মাইকী? মাইকী চাগে এইটো।
মাইকী আমাৰ ককা চাইছিলে নহয়, মাইকী বুলিয়ে কৈছে। এই ভালেই হয়, গম পাইছ মাইকী হ'লে এই বংশবৃদ্ধি কৰে আৰু অকণমান খাবও পাই ঘিক চাকি। আৰু যেন এই মতাবিলাক বেয়া দিলে হোৱা, অকল খায় আৰু বয়, আজিকালি তাকো সেই খেতি বাতি নাই। তেনেহ'লে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' নিৰ্মাণে যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আমাৰ এই ভিডিঅ'বোৰ চাই কেনেকুৱা পায় সেইটো জনাব। আগতে চেনেল এটা আছিল, সেই চেনেলটো বাদ দিয়া নাই বাৰু, হ'লেও তাত কমকৈ ভিডিঅ'টো, এই চেনেলটো মই ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু পুৰা ছাপোৰ্ট কৰিব। আৰু লগতে এই ভিডিঅ' লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক। আৰু এই গৌ কলেজ জগা ভিডিঅ' কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিব। আৰু আপোনালোকৰ এটা লাইকে আমাক কিমান সাহস দিয়ে সেইটো মাত্ৰ আমি জানো, আৰু সেইবাবে আপোনালোকে এটা লাইক কৰি দিয়ক। ধন্যবাদ।